হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মই পৰিস্মিতাৰ পুনৰ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই ভাবিলোঁ মইনো কিমান সদায় আপোনালোকক মাংস মাছৰ ৰেচিপি দি থাকিম আৰু মইনো কিমান বনাই থাকিম। তো আজি ভাবিলোঁ পায়স বনাওঁ। তো বহুতেতো পায়স খাই ভালেই পায়, তো ময়ো ভাল পাওঁ। ভাবিলোঁ মই কেনেকৈতো বনাওঁ আপোনালোককো দেখাওঁ। তাৰপৰা মই লৈ ল'লোঁ কুকাৰ এটা। কুকাৰটো মোৰ অলপ ডাঙৰ হ'ল, তাত মই গাখীৰখিনি এতিয়া দি দিলোঁ। গাখীৰখিনি লাহে লাহে উতলিবলৈ ষ্টাৰ্ট কৰিছে। মই গাখীৰখিনি উতলালৈকে ৰৈ নাথাকোঁ, তাত মই চব বস্তু দি দিম। প্ৰথমতে ইলাইচিকেইটা দিলোঁ যাতে ইলাইচি টেষ্টটো ধুনীয়াকৈ আহি যায়। তো আপোনালোকে উতলাৰ পিছতো দিব পাৰে। মই এনেকৈ দি ল'লোঁ। তাৰপৰা এতিয়া এইখিনি গাখীৰখিনিতে মই অকণমান ইলাইচিটো ধুনীয়াকৈ গৰম হ'বলৈ দিম আৰু তাৰপৰা মই তাত দি দিম চাউলখিনি। আপোনালোকে নিজৰ ঘৰৰ অনুসৰি চাউল ল'ব পাৰে। মই এপোৱা লৈছোঁ। এপোৱা গাখীৰ কাৰণে আচলতে 1 লিটাৰতকৈ বেছি গাখীৰ ল'ব লাগে, খালি মই 1 লিটাৰেই লৈছোঁ। তাৰপৰা তাত এতিয়া মই ধুনীয়াকৈ এইখিনি মিক্স হ'বলৈ দিয়াৰ পিছত মই যতনটো বেছি ডাঙৰ হ'ল কাৰণে মই আকৌ চচ এটাত অজৰাই ল'লোঁ, যাতে ধুনীয়াকৈ বস্তুটো লৰাবলৈ ইজি হয়। কুকাৰটো অলপ দিগদাৰ হৈ গৈছিলে, তো সেইকাৰণে মই ভাবিলোঁ চচটোতে লৈ লওঁ। আগতীয়াকৈ ল'ব পাৰিলোঁ হয়, খালি পিছত দিগদাৰ হৈ গৈছিলে কাৰণে এনেকৈ লৈ ল'লোঁ। আৰু তাত মই এতিয়া কাজুখিনি দি দিম। কাজুখিনি দিয়াৰ পিছত তাত মই যি খিচমিচ আছিলে সেইখিনিও দি দিম। চাউলখিনিও দিলোঁ দেখিলে আগতীয়াকৈ। তাৰপৰা এইখিনি তাত ধুনীয়াকৈ ল'ম। তাত মই এই টেমাৰ যিটো মিল্ক মেড বুলি কয়, মই সেইটো ইউজ কৰিছোঁ। ইয়াত মই চেনি ইউজ নকৰোঁ, এইটোতে বহুত বেছিয়ে মিঠা আছে, মানে চেনি ইউজ নকৰিলেও হৈ যাব আৰু। তো সেইকাৰণে মই এনেকৈ কৰি এইটো ইউজ কৰিলোঁ। কেমেৰাটো অকণমান ধোঁৱা ধোঁৱা হৈ গৈছে কাৰণ ভাপটোৰ পৰা, তো সেইকাৰণে মই ঠিক কৰি ল'লোঁ। তাৰপৰা এইখিনি মই এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। খালি মই চাউলটো ধুই মেলি তিয়াইহে থৈছিলোঁ, বাকী একো কৰা নাছিলোঁ মই। তাৰপৰা এতিয়া দেখিছে অকণমান সময় সিজিব দিয়াৰ পিছত ধুনীয়াকৈ উতল এটা আহিলে আৰু মোৰ পায়সখিনি সম্পূৰ্ণ ৰেডিও হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে এনেকৈও খাব পাৰিব, নহ'লে ঠাণ্ডা হৈও দিয়ে। ঠাণ্ডা হ'লে ভাল হয়। মই ঠাণ্ডাই ছাৰ্ভ কৰিম, পিছত আপোনালোকক ঠাণ্ডা হোৱাৰ পিছত দেখাম কেনেকুৱা হয়। এয়া দেখিছে মোৰ পায়সটো ৰেডি হৈ গ'ল। মই গৰমে গৰমে ছাৰ্ভ কৰা নাই, বস্তুটো অকণমান ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হ'লে খায়ো ভাল লাগে, সোৱাদটো বেছি ভাল আহে। তো সেইকাৰণে মই ঠাণ্ডাকৈ, আপোনালোকে ইচ্ছা কৰিলে গৰমে গৰমে ছাৰ্ভ কৰিব পাৰে, তেতিয়া অলপ গাখীৰটো ধুনীয়া হৈ থাকে। তো যদি ৰেচিপিটো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই নিউ ৰেচিপি দিলে আপোনালোকেও পায়। মোৰো ভাল লাগিব আপোনালোকে